সকলোৱে গম পাইছোঁ 52তম যিটো কাৰ্বি জৌ মহোৎসৱ আৰু কিছুদিনৰ পাছত আৰম্ভ হ'বহি। অহা 15 তাৰিখৰ পৰা ইয়াত আৰম্ভ হ'ব 19 তাৰিখলৈকে। গতিকে এই সম্পৰ্কে আপোনালোক আমি মতাৰ উদ্দেশ্যটো হ'ল যে সেই যিটো কাৰ্বি যুৱ মহোৎসৱৰ বিষয়লৈ আপোনালোকে বহলভাৱে যাতে প্ৰচাৰ হয়, যাতে অসমৰ চুকে কোণে ৰাইজ যাতে গম পায় আৰু অসমৰ বাহিৰতো বিভিন্ন আমাৰ ষ্টেট বা ঠাইতো যাতে গম পায় যে অহা ইমান তাৰিখৰ পৰা কাৰ্বি মহোৎসৱ চলি আছে। এই কথাটো প্ৰচাৰ কৰিবৰ কাৰণে আপোনালোকক মাতিছোঁ। এইটো 15 ফেব্ৰুৱাৰীৰ পৰা 19 তাৰিখলৈকে চলিব। আৰু এই প্ৰসংগত আমি অসমৰ মুখ্যমন্ত্ৰীক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি ধন্যবাদ জ্ঞাপন বিচাৰিছোঁ। কাৰণ আমি বহুত বছৰ ধৰি আমি অনুৰোধ কৰিছোঁ অসম চৰকাৰলৈ যে সেই কাৰ্বি মহোৎসৱ দিনত যাতে আমাক হলিডে দিয়ে। কিন্তু এই হলিডেটো এইবাৰ পৰা আমাক প্ৰথম ষ্টেট চৰকাৰৰ পৰা দিছে 3 দিনৰ কাৰণে হলিডে, ৰেষ্ট্ৰিক্টেড হলিডে। কাৰ্বি সম্প্ৰদায় য'ত অসম চৰকাৰৰ যি শিক্ষানুষ্ঠান পৰা আৰম্ভ কৰি বিভিন্ন ডিপাৰ্টমেণ্টৰ যিটো অফিচত কাম কৰা চাকৰিয়ালসকলক এই হলিডে যে দিছে এইটো আমি সকলোৱে ভাল পাইছোঁ। গতিকে আমি অসম চৰকাৰ যিটো বৰ্তমান চৰকাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ CM ডক্টৰ তুলাৰাম ৰংহাঙকো আমি ধন্যবাদ জ্ঞাপন কৰিব বিচাৰোঁ। কাৰণ আমি যিটো চিফ মিনিষ্টাৰৰ লগত যি আমি কথা বতৰা যিটো হৈছে তেখেতৰ যোগেদি আমি এই গোটেইবিলাক কথা হৈছে। গতিকে আমি ডক্টৰ তুলাৰাম ৰংহাঙকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইটো আমি এই বছৰ আমি 3টা তেনেকৈ আমি চেল আমি গঠন কৰিছোঁ। এটা হৈছে ফ্লাইং স্কোৱাড, এটা হৈছে ভলণ্টিয়াৰ এটা গ্ৰুপ থাকিব, এটা ট্ৰেফিক। এই গোটেইবিলাক গোটেই চাবৰ কাৰণে আমি ফ্লাইং স্কোৱাডক আমি দায়িত্বটো অৰ্পণ কৰিম বুলি ভাবিছোঁ। কাৰণ যোৱা বছৰ এই ঘটনা আচলতে ঘটনাটো ইমান ডাঙৰ এইটো হ'ব নালাগিছিলে। কাৰণ সামান্যৰ কথা লৈ এইটো পাছত ভুল বেয়া হৈ এটা মুভ তেনেকৈ নিচিনা হৈ গ'ল। আৰু সেই কথাটো আমাক নজনোৱালে, আগতীয়াকৈ আমাক জনোৱা হ'লে সেই ঘটনাটো নঘটিলেহেঁতেন সেইটো। কিন্তু আমি সেই বছৰ গোটেই যাতে এই অপ্ৰীতিকৰ ঘটনা যাতে নহয় আমি ব্যৱস্থাটো আমি লৈছোঁ। তো আমি ট্ৰেফিক আৰু ফ্লাইং স্কোৱাড তেওঁলোকক আমি এইটো বহা নাই, এইটো বহিম। কাৰণ কোনটো পাছ কোনফালে যাব লাগে সেইটো আমি টোটেল ডিটেইলছ এটা আলোচনা কৰিম। কিন্তু VVIPটো এই মেইন গেটত ইয়ালৈকে আহিব পাৰিব। কিন্তু পাছ যিবিলাক পাছ নাপাব, কাৰ পাছ নাপাব, তেওঁলোকে আমি পাৰ্কিংটো আমি ঠিক কৰিছোঁ। পাৰ্কিঙত যাব, পাৰ্কিং ফি অলপ হ'লেও তাত দিব লাগিব। কিন্তু এণ্ট্ৰি ফি, পাৰ্কিং ফি, কিন্তু আমি বেলেগ তেনেকৈ টেক্সো আমি নলওঁ। কিন্তু VVIPটো আমি এইখিনি আমি ঠিক কৰিম, মেইন য'ত আমি ঠিক কৰিম পাৰ্কিং প্লেচটো। নেপালৰ পৰা এম্বেচি ৰিপ্ৰেজেণ্টেটিভ 2জন আহিব বুলি আমি ইতিমধ্যে আমি গম পাইছোঁ। তাৰপিছত টাইৱানৰ পৰা 2জনমান আহিব, হাংগাৰী তেনেকৈ আমি যোগাযোগটো কৰিছোঁ। কিন্তু টাইৱানৰ পৰা অহাটো খাটাং বুলি আমি গম পাইছোঁ। ঠিক তেনেকৈ অসমৰ বাহিৰত এটা ইণ্টেলেকচুৱেল গ্ৰুপ, যিটো কেৰেলা, তাত এটা ৰাইটাৰ গ্ৰুপ থাকিব। তাত ৰিটায়াৰ প্ৰিন্সিপাল, ৰিটায়াৰ এমপ্লয়িজবিলাক থাকিব। তেওঁলোকে 14জন এটা টিম আহিব ইয়াত। তেওঁলোকে আহি ইয়াত আকৌ কিছুমান কিতাপ উদ্বোধন কৰিব আৰু কাৰ্বিৰ যিটো সাংস্কৃতিৰ ওপৰত তেওঁলোকে এটা চাবলৈ তেওঁলোকে আহিব। বাজেটৰ কাৰ্বি আংলং কাউন্সিলৰ পৰা যিটো বাজেটৰ যিটো তাত ধাৰ্য কৰা মতে 1 crore বাজেট আমাৰ কাৰণে তাত ধাৰ্য কৰা হৈছে। সেইখিনি টকা আমি জ'নেল ফেষ্টিভেল সময়ত কিছু আমি খৰচ কৰিলোঁ আৰু বাকী ইতিমধ্যে আমাক ৰিলিজ দিছে।
আৰু অসম চৰকাৰৰ যিটো 3 কোটি বুলি তেওঁলোকে ঘোষণা কৰিলে আমাৰ চিফ মিনিষ্টাৰে, এই 3 কোটি যোৱা বছৰ 3 কোটিৰ গোটেইটো আমি নাপালোঁ, 1.5 মান পালোঁ, 1.5 কোটি, সেইটো আগৰ বাজেটৰ টকা। কিন্তু এই বছৰ তাৰ পৰা ৰিলিজ হ'ল বুলি আমি গম পাইছোঁ, কাউন্সিললৈকে ৰিলিজ হ'ল বুলি আমি গম পাইছোঁ, কিন্তু আমাৰ ইয়ালৈকে 3 কোটি টকা। এইখিনিতে আৰু এটা সুধিব বিচাৰোঁ, এই আপোনালোকৰ যিটো প্ৰথম দিনীয়া ৰংকেতং বুলি কোৱা হয়, সেই ৰংকেতঙত কিমানটা চাব কেচি শ্ৰেণীত আহি পেলাই ইয়াত অংশগ্ৰহণ কৰি যোগদান কৰি 32 মান আহিব, 32 মণ্ডলী সমিতি আহিব। গোটেই কাৰ্বি আংলং বাহিৰতো শোণিতপুৰ, ঠিক তেনেকৈ গুৱাহাটী, তেনেকৈ চব মিলাই মেঘালয়ৰ পৰা আহিব 32 মান তেনেকৈ জোনেল কমিটি অংশগ্ৰহণ কৰিব।